তো হেই গাইজ কি খবৰ আপোনালোকৰ বহুত দিনৰ মূৰত এটা মিনি ভ্লগ বনাব লৈছোঁ আৰু ভাগিনৰ পলিটেকনিক ইঞ্জিনিয়াৰিঙৰ এটা কাউন্সিলিং আছে কাহিলীপাৰাত আৰু ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে তো আহি পালোঁ আমি জাগাখিনি তো সি জাগিছে ভিতৰত আৰু বৰষুণো লাহে লাহে কমিব দিছে আৰু আমাৰো কামবিলাক হৈ গ'ল তো যাব ল'লোঁ ছাৰ্ভেৰ আমাৰ ঘৰটোক গেলি ভিন্দৰ ঘৰটোক গেলি তো তাতে এজন দাদা অহা কথা আছে তো দাদাজনে আহি মানে কি মোক ঘৰৰ বুকিং দিব তো একে গেলি মাতিলোঁ মই যিহেতু এতেই আছিলোঁ কিবা এটা কাম কৰি আৰু মিস্ত্ৰী হোৱা ৰুমটোতে দাদাজনক বহিব দিলোঁ আৰু বুকিং চুকিং কৰি দিলোঁ কাৰণ এতে বহিবৰ কাৰণে চেয়াৰ টেয়াৰ নাই বুকিং চুকিং কৰি দিলোঁ আৰু কামটো হৈ গ'ল তো 1980 চনৰ এই ডিমাৰ দোকানখনৰ পৰাই মই ডিমা লওঁ এক প্লেট যেতিয়া নিওঁ আৰু এটা ছাইডত আহি পালোঁ আমি এই ছাইডটোৰ কিন্তু জাগাখিনি বম মজা লাগে আৰু মই সেইকাৰণে আপোনালোকক দেখালোঁ তো আহি পালোঁ ছাইডটো ভিতৰত মানে অলপ বেলেগ ধৰণত বনোৱা গৈছে এই ছাইডটোত তো হ'বই আৰু এক দুই দিন পিছত তাৰ পৰা আৰু ছাইডৰ এটা ছাইড চলি আছে সেই ছাইডটোতো আহি পালোঁ আৰু ইয়াৰে ফল চিলিঙো বনাইছোঁ এইবিলাক তো দিয়ক